হাগ্ৰামা মহিলাৰে হেলিকপ্টাৰ চলাই কিনে প্ৰচাৰ আৰম্ভ নাই হাগ্ৰামাৰ কথাটো সোধাটো বাদ দিয়ক মই হাগ্ৰামাৰ কথা উত্তৰ নিদিওঁ কাৰণ তাৰ উত্তৰ দি পেলাই তেওঁক উঠাই দি আছে হেলিকপ্টাৰ কোনে দিছে আমিও জানো সময়ত উলিয়াই দিম হেলিকপ্টাৰৰ পইচা হাগ্ৰামা মহিলাৰে নিজৰ পকেটৰ পৰা নিদিয়ে আৰু কোন ধনী মানুহ কোন মানে নেতাই মানে তাৰ পইচা দিব আমি নিৰ্বাচনৰ সময়ত ওলাই দিম মুখ্যমন্ত্ৰী সহায় কৰি আছে নেকি নাই এইটো কোৱা নাই মই মুখ্যমন্ত্ৰীয়ে কাকো সহায় কৰা নাই আৰু মুখ্যমন্ত্ৰী যদি ৰাজনৈতিকভাৱে আজি যেনিবা চাওক যে আজি এটা চৰকাৰী কাম কাজ উদ্বোধন কৰিবলৈ আহে তাতে প্ৰমোদ বড়োকো লগত লৈছে হাগ্ৰামাকটো লগত লোৱা নাই কোনোদিন কিন্তু ব্যক্তিগত পৰ্যায়ত কোনোবা ধনী মানুহে তাক সহায় কৰি আছে কাৰণ মানে হাগ্ৰামাৰ দিনত লুট কৰিবলৈ সুযোগ পাইছিল তেওঁলোকে হেলিকপ্টাৰ উঠাবনে আপোনালোকে নাই এইটোতো মই বাৰে কৈ আছোঁ UPPL কাৰোবাৰ দলক কোনোবা দলৰ পৰা প্ৰত্যাহ্বান দেখাই নাই যুঁজিব লাগিব চব দলৰ বিৰুদ্ধে আৰু এক কথাটো হ'ল যে এতিয়া না BJP আমাৰ বন্ধু না কংগ্ৰেছ আমাৰ বন্ধু না BPFটো বন্ধু হোৱাৰ প্ৰশ্নই নাই কিন্তু BPF আৰু অন্য দলৰ লগত কি এটা ভিতৰুৱা কিবা হয় নাজানো কি ধৰণৰ ৰাজনীতি চলিব ক'ব নোৱাৰোঁ মই কিন্তু BPFেও UPPLৰ বিৰুদ্ধে যুঁজিব BJPয়ে UPPLৰ বিৰুদ্ধে যুঁজিব বা কংগ্ৰেছেও যুঁজিব আমি চব দলৰ লগত যুঁজিম মূল যুঁজখন কাৰ লগত নাই কোনো দলকে আমি প্ৰত্যাহ্বান বুলি ধৰা নাই ইকুৱেলি দে আৰ মানে চেলেঞ্জিং কাৰণ সমানে BPF যিমান প্ৰত্যাহ্বান দিছে BJPয়ে প্ৰত্যাহ্বান দিব আৰু কংগ্ৰেছেও দিব মই কংগ্ৰেছৰ ইমান দিব নোৱাৰে কিন্তু কোনোবা 2-3টামান সমষ্টিত তেওঁলোকে সমস্যা সৃষ্টি কৰি দিব পাৰে তো আজি BJP তৰফৰ পৰা BTR অঞ্চলত মুকলিমূৰীয়াকৈ যেটো মানে কেম্পেইন দেখিছোঁ মুখ্যমন্ত্ৰী গৈছে দিলীপ শইকীয়া গৈছে আৰু তেখেতসকলে কৈ আছে যে BJP এক নম্বৰ তাৰ অৰ্থটো কি হ'ল তাৰমানে UPPL আৰু BJPৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই আৰু তেওঁলোকৰ চিন্তা বেলেগ তেওঁলোকৰ নীতি আদৰ্শ বেলেগ আমাৰ UPPLতো বেলেগ আমি নিজৰ মডেলত আমি গৈ আছোঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ সেইটো যদি মানুহে গ্ৰহণ কৰে এটা কাৰণত শান্তি স্থাপনত UPPLৰ নেতাসকলে যেনেকৈ ভূমিকা লৈছে কোনো দলে ইমান ভূমিকা ল'ব পৰা নাই উগ্ৰবাদ মুক্ত হৈ গ'ল প্ৰমোদ বড়ো যিমান তাৰ ভূমিকা লৈছে কোনো দলে ইয়াত কোনো নেতাই তাৰ ভূমিকা ল'ব পৰা নাই আৰু উন্নয়নৰ মডেলত কেন্দ্ৰ চৰকাৰৰ পৰা অহা অসম চৰকাৰৰ পৰা অহা আৰু BTC নিজৰ এটা ফাণ্ডৰ জৰিয়তে বহুতখিনি আঁচনি দিয়া হ'ল এই মডেলটো UPPL মডেলটো গোটেই ভাৰতবৰ্ষতে এটা মডেল হ'ব গৈ আছে তৃতীয় কথা ইয়াত জনগোষ্ঠীৰ মাজত এটা পাৰস্পৰিক আস্থা আহিছে বিশ্বাস আহিছে এইটো কোনেও ভাঙিব নোৱাৰে কোনোবা ভাঙিব চেষ্টা কৰিছে আৰু যে আমাৰ নিজৰ মাজতে পুৰণা কথাবিলাকে আকৌ উনুকিয়াই দি পেলাই সংঘাত সৃষ্টি কৰিবলৈ চেষ্টা কৰি দিছে কিন্তু নোৱাৰিব এইটো কোনো জনগোষ্ঠীয়ে নিবিচাৰে যোৱাকালি কোকৰাঝাৰত প্ৰায় 35,000 মানুহৰ সমাগমেৰে এটা 4 কিলোমিটাৰ দৈৰ্ঘ্য এটা ৰেলী কৰিলোঁ তাতে কৈ যিটো দেখিছোঁ 35,000ত মানে মানুহৰ সমাগম হৈছে বেছিও হ'ব গোটেই টাউন পেৰালাইজ হৈ গৈছে দোকান খুলিব পৰা হোৱা নাই গাড়ী চলাব পৰা হোৱা নাছিলে তাৰে ভিতৰত 20,000মান নন বড়ো মানুহ দেখিলোঁ মানে বড়ো নকয় নন বড়ো মানুহ 60-40 ইয়াৰ ছিগনেলটো কি হৈছে যে UPPL এতিয়া সকলো জনগোষ্ঠীৰ দল হৈ পৰিছে হাগ্ৰামা মহিলাৰে হেলিকপ্টাৰ চলাই কিনে প্ৰচাৰ আৰম্ভ নাই হাগ্ৰামাৰ কথাটো সোধাটো বাদ দিয়ক মই হাগ্ৰামাৰ কথা উত্তৰ নিদিওঁ কাৰণ তাৰ উত্তৰ দি পেলাই তেওঁক উঠাই দি আছে হেলিকপ্টাৰ কোনে দিছে আমিও জানো সময়ত উলিয়াই দিম হেলিকপ্টাৰৰ পইচা হাগ্ৰামা মহিলাৰে নিজৰ পকেটৰ পৰা নিদিয়ে আৰু কোন ধনী মানুহ কোন মানে নেতাই মানে তাৰ পইচা দিব আমি নিৰ্বাচনৰ সময়ত ওলাই দিম মুখ্যমন্ত্ৰী সহায় কৰি আছে নেকি নাই এইটো কোৱা নাই মই মুখ্যমন্ত্ৰীয়ে কাকো সহায় কৰা নাই আৰু মুখ্যমন্ত্ৰী যদি ৰাজনৈতিকভাৱে আজি যেনিবা চাওক যে আজি এটা চৰকাৰী কাম কাজ উদ্বোধন কৰিবলৈ আহে তাতে প্ৰমোদ বড়োকো লগত লৈছে হাগ্ৰামাকটো লগত লোৱা নাই কোনোদিন কিন্তু ব্যক্তিগত পৰ্যায়ত কোনোবা ধনী মানুহে তাক সহায় কৰি আছে কাৰণ মানে হাগ্ৰামাৰ দিনত লুট কৰিবলৈ সুযোগ পাইছিল তেওঁলোকে হেলিকপ্টাৰ উঠাবনে আপোনালোকে এইটো নিজৰ এটাই চলিব মুখ্যমন্ত্ৰী সভা সমিতিয়ে এটা কথা কৈ আহিছে প্ৰথম শ্ৰেণীৰ নাগৰিক কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিব এইবিলাক কি কথা এইবিলাক মুখ্যমন্ত্ৰী নিজে ক্লিয়াৰিফিকেশ্যন দিছে নহয় দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাই দুটা শ্ৰেণীৰ নাগৰিক হ'ব পাৰে প্ৰিভিলেজ আনপ্ৰিভিলেজ দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাই নহয় এতিয়াতো মইতো সিদিনাও কৈছোঁ
নাগৰিকত্ব বিষয়টো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু গভৰ্ণমেণ্ট অফ আছামত যদি কোনোবা দ্বিতীয় শ্ৰেণী হৈ আছে ফেইলিয়াৰ কোনে কৰিলে এইটো কেন্দ্ৰ চৰকাৰে ফেইল কৰিছে ষ্টেট গভৰ্ণমেণ্টে ফেইল কৰিছে আৰু আমি BTCয়ে যদি এইবিলাক চাব লাগে তেতিয়া পাৱাৰটো দি দিয়ক নাগৰিকত্ব চিটিজেনশ্বিপ পাৱাৰটো আমি চবকে সমান কৰি দিম 1 নম্বৰ বনাই দিম আমি